Không có đảo lấy đứa này lấy trong cốp này nó cứ người ta đến mà không phụ đây tao thắp này hả ôi Hala ini bisa dipuhui. Apa arpan ini? Tahun ni bayang ha. Sayang lepas. Di kihek le pulau la pulau le. Pulau kita tu nama. Pulau gape ciong. Sarada adu tenang. Hala ari khor ne yam ha. Khor ne yu yu lam. Hala ha tu. Jangan lucu kan aku. Tuh lucu kok sampai. Niyo. Alah senden, ceplok senden ayo. Jadi kan loh. Usah kau dulu kita kan. Nah, lihat ini. Anh đừng có đi bàn cô thấy là cái sự chứ con của anh nó không có đảo lấy đứa này lấy trong cốp này nó cứ người ta đến mà không phụ ra có sao năng bự là mình cứ làm bát cọ này là cho lumayan loh. Sudah lah. Tik dah sang lah betul. Không. Tapi baru pulang dia tadi kau है. Ha pulang harum. Abang dia. Kalau kai bong war ya. Harum.
নহয় তেনেকুৱা ছবি দেখোন এইটো মানে প্ৰায় দেখা পাই থাকোঁ ৰোগীক মানে হাঙিত উঠাই লৈ পেলাই ভাল হোৱাৰ আশাত আৰু এই ছবিটোৱে প্ৰমাণ কৰে যে বৰ্তমান বিজেপি তথা তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং অট'নমাছ কাউন্সিলত থকা 30টা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা যে অতিকৈ জৰাজীৰ্ণ আৰু অতিকৈ যে পয়া লগা অৱস্থাত আছে এই ছবিবিলাকে তাকেই প্ৰমাণ কৰে প্ৰথম কথাটো হ'ল এই ছবিটোৱে হাঙিত উঠাই পেলাই কিয় লৈ গৈছে তাত মানে দুটা কথা প্ৰমাণ হৈ আছে যে তাত এম্বুলেন্সৰ অভাৱ ৰাস্তা ঘাটৰ অভাৱ মানে গাড়ী যাব পৰা অৱস্থা নোহোৱাৰ কাৰণেহে মানুহ ৰাইজে কষ্ট কৰি পেলাই হাঙিত উঠাই লৈ যাবলগীয়া হৈছে প্ৰথম কথা দ্বিতীয় কথা আকৌ আমি চাব লাগিব যে যিজনী ৰোগীক ভাল হোৱাৰ আশাত মানুহবিলাকে হাঙিত উঠাই পেলাইও যে হস্পিটেলত লৈ গৈছে এই ৰোগীজন বা ৰোগীজনী হস্পিটেলত পোৱাৰ পাছত উচিত চিকিৎসা পাবনে নাই তাকো সন্দেহ কাৰণ স্বাস্থ্য খণ্ডৰ অৱস্থা ইমানেই বেয়া ঔষধৰ অভাৱ তাৰ পাছত ৰোগীক চোৱা চিতা কৰাৰ কাৰণে যিবিলাক যন্ত্ৰপাতি লাগে সেই যন্ত্ৰপাতিবিলাকৰ অভাৱ গতিকে এই মানুহজন বা এই ৰোগী বা ৰোগীজনীক হস্পিটেলত লৈ যোৱাৰ পাছত মানে উচিত চিকিৎসা পাব বুলি আমি কেতিয়াও আশা নকৰোঁ আপোনালোকে চাব যে যিজনী ৰোগীক এতিয়া ছাতি টিচপি বোলা মহিলাগৰাকীক লৈ গৈছে তাইকো কিছুদিনৰ পাছত হয়তো আমি শুনা পাম যে হুজাই আজমল সেন বা কি হাং হস্পিটেল বা তেনেকৈ কোনোবা প্ৰাইভেট হস্পিটেলক ৰিফাৰ কৰাৰ কথাটোহে আমি মানে শুনা পাম গতিকে ইয়াৰ দ্বাৰা মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰক ধিক্কাৰ দিব খুজিছোঁ কাৰণ তেওঁলোকে ইতিমধ্যে আহি থকা বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই লাখপতি বাইদেউ অৰুণোদয় বা চেল্ফ হেল্প গ্ৰুপত 5,000 টকা 10,000 টকাৰ তেনেকুৱা লোভ দেখুৱাই পেলাই বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী স্কিমছবিলাক তেওঁলোকে ঘোষণা কৰি থকা সময়ত প্ৰকৃত জনকল্যাণমূলক বিভাগসমূহৰ যেনেধৰণে উন্নয়ন হ'ব লাগে সেই উন্নয়নসমূহক তেওঁলোকে পিঠি দি পেলাই খালি ভোট কিনা ৰাজনীতি যে চৰকাৰী ধনবিলাক অপব্যৱহাৰ কৰি আছে এই কথাবিলাকে তাকেই প্ৰমাণ কৰে গতিকে মই ধিক্কাৰ দিছোঁ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙক আপোনালোকে লাজ পাব লাগে আৰু এই প্ৰকৃত জনসাধাৰণৰ কাৰণে যিবিলাক লাগতিয়াল ডিপাৰ্টমেণ্ট সেই লাগতিয়াল ডিপাৰ্টমেণ্টবিলাকহে উন্নয়ন কৰাৰ কাৰণে আপোনালোকে পদক্ষেপ লওক অন্যথা ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকক কিন্তু ভুক্তভোগী ৰাইজে অনাগত দিনত দিব বুলি আমি আশা কৰোঁ আৰু কি ক'ব যিহেতু দেখিছোঁ তেওঁলোকে প্ৰায় দাবী কৰি থাকে যে উন্নয়ন হৈছে বিকাশ উন্নয়ন হোৱা নাই কেৱল সমতল অঞ্চল যিবোৰ দুৰ্গম নহয় সমতল অঞ্চলবিলাকো উন্নয়ন তেনেকুৱা আমি তেনেকুৱা চকুত পৰা ধৰণ আমি দেখা নাই আৰু দুৰ্গম অঞ্চলবিলাকৰ কথাটো বাদে যিটো ছবি ইতিমধ্যে মানে ছাতি ৰংমানপিত ঘটিছে তাতে দেখোন খোজকাঢ়ি যাব পৰা ৰাস্তাও নাই তেতিয়াহ'লে কিহৰ উন্নয়ন হৈছে ৰাইজৰ উন্নয়নটো হোৱা নাই এতিয়া তুলিৰাম ৰংহাং ইয়াত MP ইলেকশ্যন শেষ হোৱাৰ পাছত আজিলৈকে তেওঁলোকে উন্নয়নৰ নামত ধৰক মাছ জইনিং কৰি আছে মাছ জইনিং 1-1.5 বছৰ ধৰি তেওঁলোকে কৰি আছে আৰু মাছ জইনিঙৰ নামত তেওঁলোকে বহুত কোটি টকা ইতিমধ্যে ৰাজহুৱা ধন তেওঁলোকে অপচয় কৰিলে সেই টকাবিলাক যদি এই হস্পিটেলৰ কাৰণে মানে খৰচ কৰা হ'লে বা শিক্ষা খণ্ডৰ কাৰণে খৰচ যদি তেওঁলোকে কৰে বা তেনেকৈ যাতায়াতৰ কাৰণে যদি খৰচ কৰা হ'লে বহুত উন্নয়ন হ'লে হয় কিন্তু উন্নয়নক তেওঁলোকে পিঠি দি পেলাই সেই ভোটৰ ৰাজনীতিত ব্যস্ত থাকি ৰাইজৰ ধনবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে অপব্যৱহাৰ কৰিছে আৰু তাৰ কাৰণে আমাৰ ৰাইজে তেওঁলোকক যিটো যন্ত্ৰণা ভুগিবলগীয়া হৈছে তাৰ কাৰণে উচিত তেওঁলোকৰ বিচাৰ কৰিব লাগে আৰু